Hey guys, স্বাগতম জনাইছো গালিয়া চালি চুমচুমৰ অন্য এক নতুন ব্লগলৈ। আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে। মইও আপোনালোকৰ মৰম দোৱা আশীৰ্বাদত বৰ্তমান ভালে আছো আৰু আজি লৈ আহিছো অন্য এক নতুন ভিডিঅ' আৰু আজি আমাৰ ঈদৰ আগদিনা হয় আৰু ঘৰটো কেনেকৈ সজাইছো আপোনালোকক দেখাব বিচাৰিছো আৰু কেনেকুৱা লাগে কমেন্ট কৰি জনাব। তেতিয়ালে ভিডিঅ'টো শেষলৈকে চাই থাকিব। একে ঘৰৰ আগফালৰ পৰা দেখাইছো আৰু এইফালে এতিয়া যাম বাৰান্দালৈ আৰু বাৰান্দাত সিম্পলকে ৰখা হৈছে। গাড়ী আছে আৰু এখন টেবুল আছে, তাত ফুলদানি আছে আৰু সাইডতে ফুলৰ টাব এটা আৰু এইটো হৈছে আলহী বহাৰ ৰুম। আমাৰ সোমাই এইফালে ফুলৰ ষ্টেণ্ডডাল থোৱা হৈছে, এইফালে আলমাৰিটো ৰখা হৈছে আৰু ইয়াত বগা আৰু নীলা পাৰা হৈছে আৰু ফুলৰ ষ্টেণ্ডখিনি এনেকৈ সাইডতে ৰাখি থোৱা হৈছে। এই ৰুমটোত অকল বগা আৰু নীলা পৰা হৈছে আৰু ইয়াতে ভিডিঅ' এডিট কৰা হয় কম্পিউটাৰৰ। এইখন হৈছে কম্পিউটাৰৰ টেবুলখন আৰু এইফালে আগফালে তামান্না শুই আছে আৰু এতিয়া এই ৰুমটো চাফা কৰি ল'ম আৰু হৈছে এইটো এটা হৈছে আলহী বহা ৰুম আৰু ইয়াত পৰা হৈছে বগা ৰঙা সোফাৰ কাপোৰ কাৰণ গাৱা সব একে মিলাই দিয়া হৈছে আৰু ইয়াতে ৰঙা ফুলৰ ষ্টেণ্ডডাল থোৱা হৈছে আৰু কুলাৰটো ৰাখা হৈছে। কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব। আৰু এইফালে হৈছে আমাৰ ভাত খোৱা ডাইনিং টেবুলখন আৰু এই ধুনীয়াকৈ পাৰি থোৱা হৈছে আৰু ইয়াতে সাইডতে ফুলৰ ষ্টেণ্ড এডাল দিয়া হৈছে আৰু সাইডতে ৱাশ্বিং মেচিনটো থোৱা হৈছে আৰু এইটো হৈছে মাহঁতৰ ৰুমটো আৰু ইয়াতো অকল ৰঙা পৰা হৈছে আৰু এইফালে হৈছে আমাৰ ৰুমটোতো একে ৰঙাই পৰা হৈছে। গোটেইকেইটা ঘৰতে একে মিলাই পৰা হৈছে আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব। আৰু এইফালে আমাৰ সাইডত এনেকৈ স্ক্ৰীন দি দিয়া হৈছে যিহেতু আমাৰ ঈদৰ দিনা ভাত খোৱা হয় আৰু এয়া আলু পিয়াজ কৰি ৰাখিছো ৰাতি। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়ালে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। আজিলৈ ইমানেই, বাই।